हेलो फ्रेंड्स আপোনালোকে চাই আছে অনলাইন মোবাইল সাপোর্ট হেল্প তো এইচএস ফার্স্ট ইয়াৰৰ আর্টস কমার্স সায়েন্স ষ্টুডেণ্টৰ কাৰণে ভাল খবৰ আহি পৰিছে কিয়নো ইতিমধ্যে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল বোৰ্ডে এইচএস ফার্স্ট ইয়াৰৰ এক্সাম ৰুটিনটো ৰিলিজ কৰিছে তো আপুনি এতে চাব পাৰিছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল বোৰ্ড তো এইচএস ফার্স্ট ইয়াৰৰ হয় 2020 So আপোনালোকে চাব পাৰিছে ইয়াতে সো এইটো আপোনাৰ অৰিজিনাল এক্সাম ৰুটিন হয় সো এইটো আপুনি কেনেকৈ ডাউনলোড কৰিব কোৰ পৰা ডাউনলোড কৰিব এতে বিস্তাৰিত মই দেখুৱাই দিম সো আপুনি প্ৰথমে এটা ক্ৰোম ব্ৰাউজাৰত যাব ক্ৰোম ব্ৰাউজাৰত যায় আপুনি aacc.nic.in লিখি সার্চ কৰি দিব নহলে আপুনি ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে লিংকত যায় আপুনি ডাইৰেক্ট ভিজিট কৰিব পাৰে সো এনেকুৱা আপোনাৰ এটা ইন্টাৰফেস খোল কৰাৰ পিছত আপুনি লেফট সাইডত চাব পাৰিব এক্সাম প্ৰগ্ৰাম বুলি লিখা আছে তাতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা ইন্টাৰফেস আহি যাব সো ইয়াতে চাব পাৰিছে এইচএস ফাইনাল এক্সাম ইয়াৰ 2020 তাৰ পিছত তলত চাব পাৰিছে এইচএস ফাৰ্স্ট ইয়াৰ 2020 সো আপুনি ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি ডাউনলোডত ক্লিক কৰি দিব আপোনাৰ যেটো এইচএস ফাৰ্স্ট ইয়াৰৰ এক্সাম ৰুটিন হয় এটো ডাউনলোড হৈ গল সো এতিয়া আপুনি চাব পাৰিছে কোন দিনৰ পৰা আপোনাৰ এক্সাম এটো হল আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল বোৰ্ডৰ এইচএস ফাৰ্স্ট ইয়াৰৰ এক্সাম প্ৰগ্ৰাম সো এনেকৈ আপুনি ডাউনলোড কৰিব মোবাইলতে যদি ভিডিওটো ভাল লাগে তেতিয়াহলে এটা লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব Please subscribe my channel and press bell icon and like this video because one of your likes helps me make more videos.